স্বাগতম জনাইছো আপোনালোক সকলোকে কৃষক বন্ধুবান্ধৱসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কৃষক বন্ধুবান্ধৱসকল আজি আপোনালোকৰ সৈতে গাজৰৰ খেতিৰ ওপৰত কিছু আলোচনা কৰিম। যেহেতু এতিয়া গাজৰ খেতিৰ বতৰ হয়, গাজৰৰ বীজ সিঁচাৰ সময় অক্টোবৰ মাহৰ পৰা নৱেম্বৰৰ শেষলৈকে। এইখিনি সময়ত আমি গাজৰৰ বীজ সিঁচিব পাৰোঁ। কৃষক বন্ধুবান্ধৱসকল এতিয়াৰ দিনত আপোনালোকে বিভিন্ন ধৰণৰ খেতি কৰিব, লগতে কমকৈ হ'লেও বা বেছিকৈ হ'লেও আপোনালোকে গাজৰৰ খেতি কৰিব বিচাৰে। গাজৰৰ খেতি কৰিব লোৱাৰ আগতে আমাক প্ৰথমতে প্ৰয়োজন হ'ব গাজৰৰ উন্নত বীজ, যিটো বীজৰ পৰা আমি উন্নত গাজৰ ফল লাভ কৰিম। এতিয়া চাওক, বীজৰ দোকানত বিভিন্ন ধৰণৰ বীজ পোৱা যায়, বিভিন্ন কোম্পানীৰ বীজ পোৱা যায়। আমি যিটো কোম্পানীৰ বীজ নিকিনি আমি উন্নত কিছুমান প্ৰাইভেট কোম্পানীৰ বীজৰ দোকানত পোৱা যায়, যাক আমি চাৰ্টিফাইড হিচাপে সেই বীজটোৰ খেতি কৰি তাৰ পৰা আমি উন্নত ফল লাভ কৰিব পাৰিম। সেয়েহে আজি আপোনালোকৰ মাজলৈ মই এবিধ গাজৰৰ বীজো লৈ আহিছোঁ, যিটো বীজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে জানিব পাৰিব। তো কৃষক বন্ধুবান্ধৱসকল, আপোনালোকলৈ এটা সৰু অনুৰোধ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, গাজৰৰ খেতিৰ ওপৰত কিছু জানিব পাৰিব। তো বলক ভিডিঅ'টো আগবাঢ়ো। কৃষক বন্ধুবান্ধৱসকল, গাজৰ, যাক আমি পাচলি, চালাড বা কেঁচাকৈও খাব পাৰোঁ। গাজৰৰ বজাৰত যথেষ্ট চাহিদা আছে। আমাৰ অসমৰ লগতে সমগ্ৰ বিশ্বতে গাজৰৰ খেতি কৰা হয়। আমাৰ কৃষকসকলে বৰ বেছি কষ্ট নকৰাকৈ, লগতে বেছি টকা খৰচ নকৰাকৈ কম দিনতে অধিক টকা উপাৰ্জন কৰিব পাৰিব এই গাজৰৰ খেতিৰ পৰা। তো কৃষক বন্ধুবান্ধৱসকল, আমি গাজৰ খেতি কৰিব ওলোৱা মাটিডৰা ভালদৰে চহাই তাত যিমান পাৰোঁ আমি সিমান গৰুৰ গোবৰ, পচন সাৰ, পানীৰ ব্যৱস্থা কৰি গাজৰৰ খেতি কৰা মাটিডৰা আমি তৈয়াৰ কৰি ল'ব লাগে। লগতে জৈৱিক পদাৰ্থ থকা অখা বালি পলসুৱা মাটি গাজৰ খেতিৰ বাবে বৰ উপযোগী হয়। কৃষক বন্ধুবান্ধৱসকল, আমি দৰকাৰ হ'লে গাজৰ খেতি কৰিবলৈ ওলোৱা মাটিডৰা 3ৰ পৰা 4-5 বাৰ হাল বাম, কিয়নো মাটিডৰা ধুনীয়াকৈ ফুৰফুৰা কৰি ল'ব লাগিব, গাজৰটো যাতে সি তললৈকে যাব পাৰে। যদিহে গাজৰটো মাটিৰ তললৈকে যোৱা, তাৰ শিপা যোৱাত সি যদি কষ্ট পায়, তেতিয়াহ'লে গাজৰটো ডাঙৰ নহয়, সৰু হয়। আমি তেতিয়া উন্নত বীজ ক্ৰয় কৰিলেও কি হ'ব, যদি আমি ভালদৰে মাটিডৰা তৈয়াৰ কৰি নলওঁ। আমি প্ৰথম কাম উন্নত বীজৰ লগতে আমি মাটিডৰা কৃষি পদ্ধতিৰে আমি তৈয়াৰ কৰি ল'ব লাগিব। কৃষক বন্ধুবান্ধৱসকল, আমি বীজটো যেতিয়া বীজৰ দোকানৰ পৰা ক্ৰয় কৰি আনিম, তেতিয়া আমি এটা কাম কৰি ল'ব লাগিব। কৃষক বন্ধুবান্ধৱসকল, আমি গাজৰৰ গুটিবোৰ হাতেৰে ভালদৰে মোহাৰি গাজৰৰ গাত লাগি থকা, মানে গাজৰৰ গুটিত লাগি থকা, গাত লাগি থকা সূক্ষ্ম আঁহবোৰ আঁতৰাই ল'ব লাগিব। সেয়া আমি এখন হাতৰ তলাত লৈ আন এখন হাতেৰে মোহাৰি দিলে গাজৰৰ গুটিত লাগি থকা সূক্ষ্ম আঁহবোৰ আঁতৰি গুচি যাব। তো কৃষক বন্ধুবান্ধৱসকল, গুটিবোৰ বীজতলীত 1.5 চেণ্টিমিটাৰ গভীৰতাত শাৰীবদ্ধভাৱে সিঁচিব লাগে। তো কৃষক বন্ধুবান্ধৱসকল, বীজ সিঁচাৰ 25 দিন নতুবা 40 দিন পিছত তাত বনবাতবোৰ আঁতৰাই ল'ব লাগে। তো কৃষক বন্ধুবান্ধৱসকল, আপুনিও যদিহে ভাবি আছে গাজৰৰ খেতি কৰিম এতিয়াৰ দিনত, তো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে টকিতা কোম্পানীৰ ভেৰাইটি কুৰুডা, এইটো বীজ আপোনালোকে ক্ৰয় কৰি আনক আৰু এতিয়াৰ দিনত গাজৰৰ খেতি কৰিলে আপোনালোকে এটা ভাল ৰিজাল্ট লাভ কৰিব পাৰিব। লগতে খেতিয়ক বন্ধুবান্ধৱসকল, গাজৰৰ খেতিৰ শস্য চপোৱা 3 মাহৰ পৰা 4 মাহৰ ভিতৰত শস্য চপোৱাৰ বাবে সাজু হয়। 3 মাহ, কিছুমান 120 দিন লাগে, আপোনালোকে কিছুমান 3 মাহতো হয়। গতিকে 3 মাহৰ পৰা 4 মাহৰ ভিতৰত আপোনালোকে গাজৰ চপোৱাব পাৰিব। আৰু গাজৰ খেতিৰ কীট আৰু ৰোগ, সাধাৰণতে গাজৰ খেতিৰ কোনো গুৰুতৰ কীট আৰু ৰোগৰ দ্বাৰা প্ৰভাৱিত নহয়, কিন্তু অৱশ্যে কিছুমান সৰু সৰু কীট পতংগৰ দ্বাৰা গাজৰ খেতিক খুবেই আক্ৰমণ কৰে। সেই কীটবোৰে, সেইবিলাক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি যথেষ্টখিনি ব্যৱস্থা ল'ব লাগিব। নেক্সট এটা ভিডিঅ'ত কি কি ৰোগ বা কেনেকুৱা বেমাৰ তাক নিয়ন্ত্ৰণ কৰিব লাগে আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে আপোনালোকে গাজৰৰ বীজ ক্ৰয় কৰি আনি এইটো ভেৰাইটিৰ টকিতা কোম্পানীৰ কুৰুডা ইনপ্ৰুভ এইটো বীজ ক্ৰয় কৰি আনক
আৰু এতিয়াৰ দিনত খেতি কৰক আপোনালোকে খুব কম কষ্টত খুব কম টকা খৰচ কৰি অধিক টকা উপাৰ্জন কৰিব পাৰিব আশা কৰোঁ খেতিয়ক বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম